শেষ কৰিছোঁ মানে বেছি সময় নাই আৰু মানে আজি এটা কথা আছে লাষ্টত সেই কথাখিনি কম আমাৰ ভিডিঅ'কে আনিছিল কেনে খবৰ পিছে ভাল 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 কেনে চলিছে বেপাৰ So hello friends and good morning and welcome back to my YouTube channel Vlogs. ঠিক আছে আপোনালোক সকলোকে আমি এটা নতুন ভিডিঅ'লৈ স্বাগতম পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ হেপী বিহু আৰু হৈছে আজি আমাৰ বিহুৰ ফাৰ্ষ্ট দিন আৰু আজি উৰুকা তাকে জানে যে আজি মানে আমাৰ মানে মাছ ওলায় মানে বহুত ডাঙৰ ডাঙৰ মাছ ওলায় আমাৰ মানে যোৱাবাৰ আমি দেখাইছিলোঁ আমাৰ বাবজাৰত আৰু গোপাল বাজাৰত ঠিক আছে বলক মই মানে এতিয়া আছোঁ বৰ্তমান মই মামাঠেত তাকে সকলো কথা কৈছোঁ যিবোৰ মানে ভিডিঅ'কে আনিছিল সকলো কথা কৈছোঁ মানে ফাৰ্ষ্টৰপৰা সকলোখিনি এক্সপ্লেইন কৰিছোঁ আৰু এইটো হৈছে মোৰ মামা ল'ৰা ৰিয়ান ঠিক নাই ভাল হেপী বিহু কেনে খবৰ পিছে তোমাৰ ভাল ঠিক আছে বলক আমি যাই থাকোঁ তাত আমি নিৰ্ভৰ ৰাখিছোঁ সকলো কথা আমি ৰাস্তাত কৈছোঁ বলক যাই সকলোকে স্বাগতম আমাৰ এইটো ভিডিঅ'টোৱে যোনে যোনে আহিছে জানে কি কৰিব পাৰে ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক লগতে আমাৰ চেনেলটো অলপ ছাপৰ্টো কৰক যাতে আমি আপোনাক ভাল ভাল ভিডিঅ' দেখাব পাৰোঁ ঠিক আছে বলক আমি যাই থাকোঁ তাকে সকলো কথা কৈছোঁ আজি তে মই আহিছোঁ দিয়া হেপী বিহু না কি আজি মাছ খাবা না মাছ নাখাওঁ বেয়া পাওঁ মাছ দৈ মাংস দৈ মাংস নহয় দৈ চিৰা অঁ দৈ চিৰা তেওঁলোকে আমি যাই থাকোঁ এই দৈ ঠিক আছে বলক আমি যাই থাকোঁ চ' গাইজ আপোনালোকৰ চাই আকৌ ভিডিঅ'টো পুৰা কণ্টিনিউ কৰোঁ আমি এতিয়া বৰ্তমান মিৰিল ভাটিকালৈকে যাই আছোঁ সেইটো বলক গাইজ ঠিক আছে বলক আমি এতিয়া যাই আছোঁ আৰু আমাৰ তাতে ৰখি আছে মানে আমাৰ বাবজাৰত মিৰিল ভাই আৰু আজি মানে গাইজ চুনাত বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে মিৰিল ভাই মানে ফোন কৰি কৈছে ঠিক আছে বলক আৰু সকলো কথা কৈছোঁ যে মই মানে পুৱা পাই বৰ্তমান মামাঠেৰ পৰা আৰু গাইজ এতিয়া আছোঁ মই বৰ্তমান বৰমা ৰোডত ঠিক আছে বলক আমি যাই থাকোঁ ভিডিঅ'টো চাই থাকোঁ পুৰা কণ্টিনিউ কৰি ঠিক আছে বলক এনেকৈ আজি লগতে সম্পূৰ্ণ কথা কৈ দিম যে আজি আমাৰ মানে বহুত দিনৰ পৰা মানে ভিডিঅ'কে আনিছিল ক'ব গ'লে একমাহ হ'ল কণ্টিনিউ আমাৰ ভিডিঅ' আনিছিল সম্পূৰ্ণ কথা কৈ দিম আপোনালোকে ভিডিঅ'টো মানে শেষ মুহূৰ্তত কোনোখিনি ফটো নাযাব ঠিক আছে বলক এতিয়া আমি যাই থাকোঁ মোক মানে মিৰিল ফোন কৰিছে যে সলকান্তে ইয়াত মানে বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে ঠিক আছে বলক আজি মানে বহুত ভাল লাগিব আৰু সকলোকে হেপী বিহু ঠিক আছে বলক আমি যাই থাকোঁ চাই থাকোঁ ভিডিঅ'টো চ' গাইজ ফাইনেলি আমি বাবজাৰ আহি পেলাই আৰু চক নাই গাইজ এতিয়াৰ পৰা ইমান ভিৰ মাছৰ কাৰণে ঠিক আছে বলক চ' গাইজ মানুহ চকে গাইজ মই গাইজ যেতিয়া অলপমান বাবজাৰৰ পৰা আগবাঢ়ি আহিলোঁ তেতিয়া চক নাই গাইজ ইয়াত কিমান মানুহ মাছৰ কাৰণে গতিকে ইয়াত মানে বহুত দূৰৰ পৰা মাছ কিনিবলৈ আহিছে ঠিক আছে চাই থাকোঁ ভিডিঅ'টো চ' গাইজ এতিয়া মই মিৰিল ভাই ক'ত বিচাৰোঁ এই চ' গাইজ এইবিলাক মাছ আৰু গাইজ এই ভিৰত মানে মানুহ বিচাৰাটো খুবেই টান কাম চ' গাইজ মানুহ চক নাই গাইজ মানে মানুহ আহি আছে যাই আছে মাছ কিনিব গাইজ বিহুৰ মানে ছিজন যিহেতু মাছ কিনিবই গাইজ চ' গাইজ মাছৰ চাইজ চকে গাইজ মানে এটা এটা মাছৰ কিমান ডাঙৰ ডাঙৰ চাইজ আৰু কিমান ওজন হ'ব চ' গাইজ মানে আল্টিমেট মানুহ গাইজ যোৱাবাৰ দৰে গাইজ এইবাৰ মানে বিহুত মানে উৰুকাত বহুত মানে গাইজ মাছৰ কাৰণে বহুত মানে ভিৰ গতিকে চক নাই গাইজ কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে আৰু মিৰিল ভাগ আছে আমাৰ লগত মিৰিল ভাগ লগ পালোঁ চবক আমি মিৰিল ভাগ ফ্ৰণ্টত আনিছোঁ তাৰে আগত আপুনি আপোনালোকক অলপমান আমি বজাৰখন দেখাই লওঁ এই গাইজ এইটো মিৰিল ভাই গাইজ এনজয় কৰাৰ পৰা ভিডিঅ'টো ফুল এনজয় আৰু লগতে হেপী বিহু গতিকে মাছ বজাৰ কমেণ্ট কৰিব যে আমাৰ নলবাৰীত মানে উৰুকাৰ মানে বাজাৰ মানে মাছ বজাৰ কেনেকুৱা লাগিছে লগতে আপোনাক যদি কিবা মাছ ভাল লাগিছে আহক ইয়াত কিনি লওক গতিকে চক নাই গাইজ কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে ঠিক আছে বলক আমি আগবাঢ়ি থাকোঁ আৰু লগতে আজি আমি আপোনালোকক দৈগল্লাও দেখাম আমাৰ মানে সন্মুখত মানে আগত মানে জইন স্কুলৰ মুখত মানে দৈগল্লাৰ মানে বজাৰ বহে ঠিক আছে মই আপোনালোকক ক'ব নালাগে যিহেতু আপোনালোকে জানে আৰু চাই থাকক পূৰা এনজয় কৰি থাকক ঠিক আছে চক নাই গাইজ কিমান ডাঙৰ ডাঙৰ মাছ বাপ্পাও ঠিক আছে বলক আমি অলপ আগলৈকে যাই থাকোঁ ইয়াত মানে ছেইম বেলেগ একো নাই গাইজ মাছবিলাক গাইজ দেখাত ভাল চ' গাইজ মানে পূৰা ভাল লাগিল আৰু আজি বিহুৰ ছিজন গাইজ মানুহ চক নাই গাইজ কিমান মানুহ আৰু গাইজ এইবাৰ মানে মই এটা কথা বহুত আচৰিত দিছোঁ মানে এইবাৰ মানে বহুত মানুহ হৈছে গাইজ আৰু এইবাৰ মানে মাছ মানে বেপাৰীও বহুত আহিছে আমাৰ নলবাৰীত বাবজাৰত এনেকৈ যোৱাবাৰৰ দৰে মানে এইবাৰ মানে বহুত মানে আল্টিমেট ভিৰ আৰু ইয়াত আৰু আমি ভাবিছোঁ যে আমি এইবাৰ গোপাল বাজাৰত যাওঁ যদি আমাৰ টাইম মিলে মানে গাইজ মোৰ মানে কামত আছে সেই কামটোৰ কাৰণে মানে মোৰ টাইম নহ'ব পাৰে আৰু মিৰিল ভাই কৈছে যে হ'ব দে যদি তোমাৰ কিবা কাম আছে আমি নাযাওঁ আমি নেক্সট টাইম যাম আৰু গাইজ চাই এতিয়া পৰা এনজয় কৰক আৰু গাইজ মানুহ চকৰা গাইজ মানুহ হৈ যাইছে গাইজ মানে গাইজ মই যিমান আগবাঢ়োঁ গাইজ মই সিমান মানুহেই পাইছোঁ মাছত চাই গাইজ ইয়াত মানে মানুহবিলাক একদম পূৰা লৈ যাইছে আজি ৰাতি যদি পেট ভৰে খাব পূৰা তাৰপিছত গাইজ এইবিলাক মানে পূৰা কাটিছে মানুহ মানে আল্টিমেট মানুহ না কি মিৰিল ভাই বোলো আমি আগত যাই থাকোঁ আগত আৰু আছে বোলো গাইজ চ' গাইজ মানে ইমান মানে সময় খোজকঢ়াটো মানে গাইজ ধেমালি নহয় কেনেকৈ আমি অলপমান ৰখিলোঁ মানে বহুত ভাগৰত ধৰিল আৰু গাইজ এচকা নাই গাইজ মানে এই মানে চাৰিআলিটোৰ পৰা মানে বহুত মানুহ আহিছে আৰু যাই আছে কিবা মাছ কিনিছে আৰু গাইজ লগতে কিছুমানে মিঠাইও কিনিছে আৰু গাইজ মই আমাৰ সন্মুখতে মানে ইয়াত মানে মুৰ্গীও বেচিছে গাইজ এইবিলাক মানে চিকেন পূৰা ডাঙৰ ডাঙৰ চাইজৰ চিকেন পূৰা খাই মজা লাগিব আৰু গাইজ মানুহ চকা নাই গাইজ কিমান মানুহ ঠিক আছে বলক আমি আপোনালোকক আমি এবাৰ দৈ মিঠাই দেখাই নো ইয়াত মানে দৈ মিঠাই মানে
কিমান ওলাইছে টেবল গাইজ মানে আমি 5 মিনিট ৰেষ্ট ল'লোঁ ৰেষ্ট লোৱাৰ পিছত আমি আৰু ভিডিঅ'ত আহি গ'লোঁ গাইজ বলক আৰু এইটো গাইজ এইবিলাক মানে দৈ মিঠাই আৰু ইয়াত মানে মানুহ কিনি আছে লগতে দৈ মিঠাই আৰু গাইজ এইটো মানে ক'ব গ'লে এটা চেলিব্ৰেট কৰিছে আৰু মানুহবিলাকে কিনি কিনে বিহু মাছৰ লগতে কিছুমানে দৈ মিঠাই কিনিছে আৰু গাইজ ইয়াত মানে কিবা মানে হৰেক ৰকমৰ মিঠাই দৈ গল্লা আৰু গাইজ লগতে এটা জিলেবী মিঠাই যে কয় সেইটো মানে কিনিছে মানুহবিলাকে চ' গাইজ ইয়াত মানে পূৰা কাষ্টমাৰ ভৰ্তি দোকানবিলাকত ইয়াত মানে পূৰা টেমা মানে দৈ বেচিছে কেনে খবৰ পিছে ভাল 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 কেনে চলিছে বেপাৰ চলি আছে মোটামুটি আৰম্ভ হ'ল তে বিহুৰ শুভেচ্ছা থাকিল থেংক ইউ ছ' মাছ তোমাকো থাকে বিহুৰ শুভেচ্ছা। একদম পূৰা থেংক ইউ আৰু যি লগা আমাৰ ইয়াতে পিয়ৰ আছে পিয়'ৰ চব পিয়ৰ আছে এইটো লোকেল ক্ৰীম আছে লোকেল ৰসগোল্লা আছে গুড়ৰ মিঠাই আছে এইটো মাৱা আছে pure মালৱা আছে তাৰপৰা আপোনাৰ দৈ আছে। দৈ আছে আৰু এইটো আপোনাৰ টেঙা দৈ আছে মহৰ তে মানে গোটেইখিনি বস্তু আছে ইয়াতে পূৰা পিয়'ৰ গোটেইখিনি আছে আমাৰ গোটেইখিনি পিয়ৰ পাব আৰু একবাৰ খালে আপুনি গম পাব হয় নেকি বহুত পিয়ৰ পাল আছে আমাৰ এইখানে যিকেইটা দোকান আছে গোটেইকেইটা আমাৰ সৰপুখৰে দোকান আপোনালোকৰে সন্মুখৰ সবৰে সন্মুখত 40 বছৰ ধৰি আমাৰ এইটো চলি আছে চলিছে পূৰা আৰু প্ৰত্যেক বছৰে চেল হয় পূৰা প্ৰতি বছৰ আছিল আমাৰ এখন আছে ঠিক আছে আপোনালোকে চাগে শুনিলে ইয়াতে মানে প্ৰত্যেক বছৰে এই দাদা ইয়াতে দোকান মানে পূৰা পিয়'ৰ আপোনালোকে আহক ইয়াত কিনি লওক এতিয়া দাদা বহুত ভাল লাগিল বিহুৰ বিচাৰি থাকিল আৰু এবাৰ আহিবা আহিম নিশ্চয় আহিম বন্ধুক লৈ আহিবা কিবা লাগিলে লৈ আহিবা নিশ্চয় ইয়াতে আজি কিন্তু পুৰা ভাল লাগিছে আৰু বিহু বুলি ইয়াত মানে মাছ জাল আৰু লগতে আপোনালোকে চাই গম পালে ভিডিঅ'ত মানে আমাৰ সন্মুখত মানে এজন মানে দৈ মানে মিঠাই মানে বেচিছিল দাদাই আমাৰ মানে ভিডিঅ'ত আহিছে আৰু গোটেই কৈছে সেইটো কৈছে আহক ইয়াত ভিজিট কৰক মানে বহুত ভাল লাগিছে আৰু ঠিক আছে বলক আমি আগবাঢ়ি থাকোঁ ভিডিঅ'টো আমি শেষ কৰিমেই আৰু বেছি সময় নাই চ' গাইজ মানে বহুত মানে দোকান ওলাইছে দৈ মিঠাইৰ ঠিক আছে মানে বহুত ভাল লাগিছে গাইজ মোৰ মুখত আছে এতিয়া মোৰ এজন দাদা আমাৰ গাঁৱৰে ইয়াতে মানে দোকান দিছে তে কেনা পিছে বেপাৰ মানে ইমান ভাল নহয় এইবাৰ হয় নেকি যোৱা বছৰতকৈ এইবাৰ খুবেই বেয়া অঁ কাৰণ বাৰটো ৰবিবাৰ পৰিছে আৰু ইয়াত মানে মুৰ্গীটো কি মুৰ্গী এইটো আছে আপোনাৰ লোকেল খাহী মুৰ্গী অঁ লোকেল আছে আছে আৰু এনে পোৱাৰ বেপাৰ নাই কিমানমান চেল হ'ল মানে যোৱা বছৰকৈ খুবেই বেয়া ক'ৰবাত 2,000 টকা চেল ক'ব গ'লে মানে সিমান মানে হোৱা নাই আৰু মিডিয়ামত মিডিয়ামত যিমান হ'ব লাগিছিল ইমান হোৱা নাই আৰু হোৱা নাই তে হ'ব লাহে লাহে কৰি থাকা তে ভাল লাগিল বিহুৰ শুভেচ্ছা থাকিল আমাৰ পাই ধন্যবাদ মোৰ মুখত দৈ গ'লে যেনেকৈ থাকে মোৰ মানে খাব মন যায় আৰু এইবাৰ মানে আমাৰ মানে ক'ব গ'লে বহুত মানে ডাঙৰ হৈছে এইবাৰ মানে উৰুকাৰ বাজাৰ ঠিক আছে বোলো আমি এবাৰ লাষ্ট চাই আহোঁ মাছ চাই কিনে আমি ঘৰত যাওঁ মোক মানে ফোন কৰিছে মোৰ মানে কামটোৰ কাৰণে ঠিক আছে বোলক আমি এবাৰ চাই আহোঁ লাষ্ট মাছ বাজাৰ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব গাইজ কমেণ্ট এটা কৰিব পিছে কেনে খবৰ আৰু ইয়াত মানে বেপাৰ পাতি পূৰা চলিছে পূৰা আপোনালোকে ক'ৰ পৰা আহিছে খাটিকুচি আৰু ইয়াত মানে কি কি আছে মাছ আছে মানে ভাল ভাল পাই যাম পূৰা খাব পৰা এতিয়া আহিম মই নিশ্চয় দিয়ক তে বিহুৰ শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰাই দিয়ক কৈ মই নাহিবা ঘপকৈ মৰম বাঢ়ি যায় ঘপকৈ মৰম বাঢ়ি গ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মানে মিৰুল ভাই এইটো মোৰ লগত তুমি ভাই মানে বহুত ডাঙৰ লাগিছে ন এইবাৰ বজাত আৰু মাছো ওলাইছে পূৰা প্ৰকাণ্ড হাতী ইমান ডাঙৰ তাকে চাই থাকক ভিডিঅ'টো আমি মানে শেষ কৰিছোঁ মানে বেছি সময় নাই আৰু মানে আজি এটা কথা আছে লাষ্টত সেই কথাখিনি ক'ম আমাৰ ভিডিঅ' কিয় আনিছিল আৰু মানে কি সমস্যা হৈছিল আমাৰ ঠিক আছে বলক এতিয়া আমি মানে ক'ত যাবা এতিয়া আৰু আজি মই শুনাত ইউটিউবাৰো আহিব নেকি বেজাল তাই আহিতো ভালে আমি ভিডিঅ'টো চাম নাকি ঠিক আছে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি চ' গাইজ আজি ইয়াত বহুত ভাল লাগিল মোৰ আমাৰ মানে নলবাৰীৰ মাঘৰ
দৈমিৰ বাজাৰ আৰু গেছ ইয়াত মানে যে বহুত প্ৰকাণ্ড প্ৰকাণ্ড মাছ আৰু গেছ দৈ মিঠাই চাবলৈ পালোঁ সেই যাওঁ আপোনালোকে ইয়াত ভিজিট কৰক কেতিয়াবা চ' গেছ আমি এতিয়া বৰ্তমান মালগুচি যাইছোঁ আমি গেছ মানে মালগুচি যাই কিনে ভিডিঅ'টো মানে শেষ কৰাৰ প্লেন আছে ঠিক আছে বলক মাছ চাছ খোৱা যাই পালোঁ মানে এতিয়া আৰু কি বুলি ক'ম মানে আমি কৈছিলোঁ আপোনালোকৰ লাষ্টত মানে এটা কথা থকা বুলি আমি মানে কথাটো হ'ল মানে চানি ভাই লওক সি তাৰমানে ঘৰত দিছিলে মানে ঘৰত বৰ্তমান কোনো নাই মানে ঘৰত মানে ঘৰত যোনটো ঘৰত থাকে তাৰমানে ওলাই থাকিলে পিছফালে এটা ৰুম বিল্ডিং বান্ধিছে না পিছফালে বানালি মানে সেইটো বুলি ক'ত মানে দুনিয়া কুকুৰে ভাল হৈছে মানে কুকুৰ চানা মাখান চানা দিছে গতিকে চাই যাওক যিহেতু সি মানে আহক আহি কিনে বোলে সেইকাৰণে কৈছোঁ লগ লাগি কিনে কিয় আমাৰ ভিডিঅ' আনিছিলে ইমান দিনে আৰু লগতে আজিতো দৈমি বজাৰে যি বহুত আপোনালোক দেখালোঁ আমি কিমান দাম দাম মাছ ওলাইছে আৰু আমি বহুত মানুহ সুধিলোঁ তাতে কিমান দাম আৰু বেপাৰী নাই হৈছে বহুতে কৈছে ভাল নাই কিছুমানে কৈছে ভাল হৈছে তাতে চাই যাওক চানি ভাই আহক আহি কিনে বোলে লগ পাই কৈছোঁ কথা কিন্তু এই ঘৰত ওলাই নাই যাব ই তাতে ওলাই নাই এইবাৰ চাই যাওক কি আহ ৰ'ব আজি ৰখি থাকিম আজি হয় নি ভাই অঁ কথা ইমান দেৰি অলপ চাফা কৰিছিলোঁ ৰ'বা চাফা কৰি দিছ ঘৰটো মানে বহুত দিনৰ মূৰত দেখিলোঁ না দেউতা ইয়াতে নাই দেউতা গুৱাহাটীত হস্পিটেলত তে আমাৰতো কথা আছিল কথাটো ইয়াতে কৈ দিওঁ নেকি কথাটো কৈ দিব পাৰে ইয়াতে কৈ দিম কথাটো মানে গাইছ আপোনালোকে চাগে ভাবিছে যে এছ এম ব্লগছৰ কি হ'ল ৰ'বা মই এছ এম ব্লগছৰ ইমান দিন ক'ব গ'লে একমাহ নাকি কি হ'ল মানে একমাহ বেছি হয় নেকি একমাহ বেছি হ'ল মানে বেয়াও লাগে ক'ব কিন্তু তথাপিও উপায় নকওঁ মানে গাইছ আমাৰ দেউতাৰ মানে অলপমান মানে বেমাৰ হৈছে চিৰিয়াছ বেমাৰ মানে এতিয়া মানে গুৱাহাটীত আছে মানে অপাৰেশ্যন মানে হৈ গ'ল তথাপিতো মানে ডক্টৰে থাকিবলৈ কৈছে গুৱাহাটীত কেইদিনমান তো গেছ মানে দেউতাৰ মানে যিদিনাখনৰ পৰা বেমাৰ হৈছিল সেইদিনাখনৰ পৰা মানে মোৰ এইচ এছৰ পৰীক্ষা মানে এইচ এছ মানে ফাইনেল নহয় মানে মোৰ ক'ব গ'লে পঢ়া পাতি যিখিনি মানে কাম থাকে সেইখিনি মানে মই কৰিছোঁ সেই মানে কাৰণ দুটাই আছে মোৰ মানে ভিডিঅ' না মানে মোৰ প্ৰথম কাৰণটো হ'ল মোৰ এইচ এছ পৰীক্ষা দুই নম্বৰটো হ'ল মোৰ মানে দেউতাৰ বেমাৰ হৈছে তাৰে কাৰণে মানে একদম বেয়া নাপাব একদম চৰে আৰু এতিয়া দেউতা ভাল পাইছে ভাল পালে মানে আপোনালোকে ভাবিব পাৰে মানে দেউতাকৰ বেমাৰ দিছে কিন্তু তইতো বনাব লাগে কিন্তু সেইটো নহয় মানে তেওঁৰ দেউতাক মানে মোৰ দেউতাক আকেই মানে ভাল লাগে ভিডিঅ' বনাব আৰু মই মানে বৰ্তমান মানে মই নিজৰ ঘৰতো নাই মালিক গৈছে মই আছোঁ মোৰ মামাৰ তাতে মানে দেউতাহঁতে মা আৰু দেউতা মোক তাতে মামাৰ তাতে থৈ গৈছে আৰু গাইজ তথাপিতো মই আমাৰ ইয়াত আজি একবাৰ আহিলোঁ মানে ভিডিঅ' কৰিম বুলি আৰু সকলোকে হেপী বিহু সকলোকে আমাৰ ভিডিঅ' মানে এইটো ভিডিঅ' একদম লাইক কৰক ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল আৰু আমি আজি বাৰু কণ্টিনিউ ভিডিঅ' কৰিম না কি কালি এটা বহুত ধমাকা ভিডিঅ' আহিছে পিকনিক যাম মানে হাজো আপোনালোকে এইটো ভিডিঅ' পাব সেইটো ভিডিঅ' চানি ভাইক দেখা নাপায় কিন্তু চানি ভাই নাচব কিন্তু মানে সেইটো ভিডিঅ'ত মিলিব আপোনাক গোটেইখিনি দেখাব সকলো ভিউবোৰ দেখাব তেনে জেগাটো কি আছিল হাজো না হাজো ঠিক আছে সেইটো ভিডিঅ'খনত ৰখি থাকক আৰু এইটো ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু আমাৰ ভিডিঅ' দেখুৱা নাই সদায় পাব আপোনালোক সেইটো কথা আহিছিল বাই বাই ঠিক আছে বাই বাই থেংক ইউ Yeah.